হেল্ল' বন্ধু বান্ধৱীসকল, এইটো মোৰ ইউটিউবত এটা চেনেল খুলিম বুলি ভবাৰ প্ৰথম ভিডিঅ'। মই খাবলৈ অনা ফল মূলখিনি আমাৰ কটাৰীখনৰে কেনেকৈ কাটিব পাৰি সহজতে কাটিছিলোঁ আৰু সৰু সৰুকৈ ভিডিঅ' বনাই গৈছিলোঁ। কেতিয়াবা আমি ফল মূল কটাৰ এলাহতে নেখাওঁ, থৈ দিওঁ। আপোনালোকে চাবচোন সহজতে কেনেকৈ কাটিব পাৰি। এদিন মনতে ভাবিছিলোঁ এটা ইউটিউবত ব্লগ খুলিম, সেইবাবে এই ভিডিঅ'বোৰ কৰি গৈছিলোঁ। কিন্তু এটা ব্লগ খুলিবলৈ আপোনালোকৰ অনুপ্ৰেৰণা আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন। আশা কৰোঁ আপোনালোকে মোক অনুপ্ৰেৰণা যোগাব আৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পায় জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ লাষ্টৰ ফালে মই ক'লা জামুৰ জুচ কেনেকৈ বনায় এটা সৰু আভাস দিছোঁ। আপোনালোকেও বনাবচোন ক'লা জামুৰ জুচ ঘৰতে। মই অলপ ক'লা জামু ল'লোঁ। ক'লা জামুত 2 কাপ মই পানী ল'লোঁ। মই কমকৈ বনাইছোঁ, সেইকাৰণে পানী মই 2 কাপেই দিছোঁ। আৰু এই জামুখিনি সিজিবৰ কাৰণে মই গেছত পাতি দিলোঁ। যেতিয়া সিজি আহিলে ভালকৈ সিজিবলৈ দিলোঁ, উতলিবলৈ দিলোঁ আৰু মই লাহে লাহে ঠাণ্ডা হ'বৰ কাৰণে আকৌ থৈ দিলোঁ। আপোনালোকেও বনাবচোন ক'লা জামুৰ জুচ এনেকৈ। কেমিকেল ফ্ৰী এটা জুচ, ঘৰৰ সৰু ল'ৰা ছোৱালীখিনিও খাব পাৰিব, নিজেও খাব পাৰিব। এতিয়া প্ৰায় 20 মিনিটমান সময় মই জামুখিনি ঠাণ্ডা হ'বলৈ থৈ দিম আৰু হাতৰে চুব পৰাৰ অৱস্থাত মই লাহে লাহেকৈ ইয়াৰ পৰা চেপি চেপি ৰসখিনি ভালকৈ উলিয়াই দিম। ক'লা জামু সকলোৱে খাওঁ, খালে জিভাখন ডাঠ হৈ যায়, নীলা নীলা হৈ যায়, অলপ টেঙা টেঙাও পাওঁ, তথাপিও ভালেই লাগে। কিন্তু এনেকৈ আপোনালোকে জুচ বনাই খাবচোন, খুবেই ভাল লাগে আৰু অতি সহজতে হয়। এতিয়া চেপি চেপি মই জুচখিনি উলিয়ালোঁ, তাত এচামুচ চেনি দিলোঁ। চেনিটো অপশ্যনেল হয়, আপোনালোকে যদি চেনি নাখায় নিদিলেও হ'ব। চেনি নিদিয়াকৈও জুচটো খাই খুবেই ভাল লাগে। ক'লা জামুৰ যি গোন্ধটো, সেই গোন্ধটো মানে বহুত ভাল লগা হয় খাবলৈ। তাৰ পাছত মই অলপ সময় জুচখিনি চেকি লোৱাৰ পাছত ফ্ৰিজত ৰাখি থ'লোঁ। আধা ঘণ্টা 20 মিনিট আপোনালোকে ৰাখিব পাৰে। তাৰ পাছত খাবচোন। গৰমত কেমিকেল ফ্ৰী এটা সুন্দৰ ঘৰতে বনোৱা জুচ আপোনালোকেও ট্ৰাই কৰিবচোন। ধন্যবাদ।